সেইদিনা আছিল 5 জানুৱাৰী আৰু আমি গ'লোঁ বুঢ়ীদিহিঙৰ কিনাৰত পিকনিক খাবৰ কাৰণে। এইফালে সৰিয়হ ফুল ফুলি আছিলে কিন্তু সামৰিলে এতিয়া। এইফালেও আছিলে, শাকো আছে, তাৰ মাজতে ৰাস্তাটো, আৰু ৰাস্তাৰ মাজে মাজে আমি গ'লোঁ আৰু গৈ গৈ পালোঁগৈ পিকনিকস্থলী, বনভোজস্থলী। এয়া বুঢ়ীদিহিং, সৌফালে দূৰত আছে পানীখিনি। এয়া খুৰীহঁত গৈ আছে ঝাৰুবনৰ মাজে মাজে, আৰু আছে নবৌহঁত আহি আছে পাছে পাছে। আৰু আমি মাজতে গ'লোঁ অকণমান আগবাঢ়ি গ'লোঁ ফুৰিবৰ কাৰণে ঝাৰু গছৰ মাজে মাজে। এয়া ঝাৰু গছবোৰ চাওকচোন জোপোহা জোপোহাকৈ আছে। ফটোও মাৰিলোঁ ইয়াত। ফটো মাৰিলে বহুত ধুনীয়া ফটো আহে ইয়াত, আৰু ভিডিঅ' বনাবৰ কাৰণে বহুত বেছি ধুনীয়া। এয়া লুংলুঙীয়া বাটেৰে আমি গৈ আছোঁ। আচলতে দেখিবলৈ বহুতেই হাবি দেখিছে মোবাইলত, কিন্তু ইমান হাবি নহয়। 31 ডিচেম্বৰ, 1 জানুৱাৰী, 26 জানুৱাৰী অকেজন চাই চাই ইয়াত পিকনিক খাবলৈ মানুহ বহুতেই আহে। সেইকাৰণে জেগাটো প্ৰায় মুকলিয়ে হৈ থাকে, কিন্তু বাৰিষা একদম পানীৰে উপচি পৰে। চাওকচোন ঝাৰু গছবোৰ ইমান ধুনীয়াকৈ আছে ইয়াত। সৌফালে গৰু চৰি আছে আৰু নৈখন। এয়া আমি পালোঁ বুঢ়ীদিহিঙৰ কিনাৰ। খুৰীয়ে পানী লৈছে শাক পাচলি ধুবৰ কাৰণে, আৰু এয়া বালিচৰ বুঢ়ীদিহিঙৰ। এয়া বুঢ়ীদিহিঙৰ চাৰিওকাষ। এইফালে গ'লে গাভৰু দলং পায়। এয়া হৈছে সিপাৰে গাঁও, ডিব্ৰুগড়, দুলীয়াজান এনেকুৱাবিলাক আছে। আৰু এইফালে আছে গাভৰু দলং বুঢ়ীদিহিঙৰ মাজত থকা। এইফালে এয়া মাছবোৰ মৰি গৈছে ইয়াত সুঁতিটোত, হয়তো গৰমৰ কাৰণে। আৰু এয়া মানুহবিলাকে মাছ ধৰিবলৈ আহিছিলে, কিন্তু মৰি যোৱাৰ কাৰণে এৰি থৈ গ'ল। ক'বতো নোৱাৰি কিহৰ বাবে মৰিছে। এইবোৰ চাওকচোন মাছবোৰ বগা হৈ মৰি উপঙি উপঙি আছে। এইবিলাক কেনেকৈ মৰি গৈছে মাছবোৰ। আৰু এইয়া কাম কৰিছে, মই ভিডিঅ' বনাই আছোঁ, ৰন্ধাই ৰান্ধিছে। এইফালে টেঙাও কাটি আছে খুৰীহঁতে। এয়া পূৰা এনজয়, ফুল এনজয়। এয়া টেঙা কাটি এটাই খাইছে সকলোৱে মিলি জুলি। জীৱনটোনো কি দুদিনীয়া, সকলোৱে মিলি জুলি এনেকৈ থাকিব লাগে। আৰু এইফালে আমাৰ ৰান্ধনী বাইদেউ গান বাজিলে পূৰা নাচিয়ে পায়, একদম নাচি আছে পূৰা। মাল মাগুৰ এইফালে দ্বীপ, নদীদ্বীপ, বুঢ়ীদিহিঙৰ নদীদ্বীপ, নদীদ্বীপ। গেলা মাছ ওলাইছে, পানী নিবলৈ আহিছে। নিচিটাবি আকৌ গাত পৰিব। ব'ল হাও, ঘূৰি দিয়ক ঘূৰি দিয়ক। এইফালে আহিলোঁ আমি এতিয়া পিকনিক খাবলৈ। এখন আমাৰ বুঢ়ীদিহিং নৈ, বুঢ়ীদিহিং বালি, বুঢ়ীদিহিং নৈ। চাৰিও ৰাউণ্ডটো দেখাই দিছোঁ। এইফালে এইজনী আমাৰ নবৌ আহি আছে, মোক নিবলৈ আহিছে। এইটো বালিঘৰ বনাইছে, সিহঁতি বালিঘৰ। অ'কে, এই হাঁহি লগাই থৈছে। আপোনালোকে আহিব দেই বালি পিকনিক খাবলৈ, মজা। এইফালে আমাৰ নবৌহঁতে নাচি আছে। আচলতে মই ভইচটো পিছত দিবলগীয়া হৈছে, কাৰণ কপিৰাইট লাগি যাব গান বাজি থাকিলে। আৰু এয়া খাই বৈ ৰেডি, এতিয়া সকলো ৰেডি নহয়, খাই আছে। মইহে খাই বৈ এটালোঁ, তাৰপাছত ভিডিঅ' কৰিছোঁ। সকলোৱে খাই আছে এতিয়া। আৰু এয়া খাই লৈ হাত ধুইছে, মুখ ধুইছে। বস্তুবোৰ, খোৱা প্লেটবোৰ একে ঠাইতে জমা কৰিছে, কাৰণ এইটো পিকনিক স্পট হয়, ইয়াত মানুহ আৰু আহিব খাবৰ কাৰণে। সেইকাৰণে জেগাটো চাফা কৰি থৈ যাব লাগে, যিহেতু নিজৰে জেগা, নিজৰে গাঁও, গতিকে চাফটো কৰিবই লাগিব। চাফা নিজৰ বুলি ক'বলৈ নহয়, মানে চাফা কৰি থৈ আহিব লাগে। আৰু ইয়াত জাবৰখিনি জ্বলাই দিলে আমাৰ নবৌ এগৰাকীয়ে। আৰু ইয়াত তামোল কাটিছে, কাঁহী বাতি ধুৱে, কাঁহী বাতি ধুলে। তাৰপাছত আমি ফুল এনজয় কৰিলোঁ। আৰু দিনটো সকলোৱে সমানে কাম কৰিলে, খালে বলে, ফূৰ্তি কৰিলে। এইফালে এইজন খাই বৈ অকলে বিন্দাছ নাচি আছে। এইবাৰ আমাৰ আহি পাইছে, বাবা ভাত খাইছে। শেহতীয়াকৈ আছে আৰু এজন ক'লে গ'ল, এইজন কেনেকুৱা লাগিছে খাই? মইতো পাতলো, খানাটো বহুত টেষ্টি হৈছে। ইমান ভাত খাব নোৱাৰোঁ। আৰু এইয়া আমাৰ ভতিজাজনী, মানে ইহঁতি বহুত দেৰিকৈ আহিছে, পলম হ'ল ইহঁতৰ স্কুল যোৱাৰ কাৰণে।
স্কুলৰ পৰা অহাৰ পাছত আহিছে, সেইকাৰণে নবৌৱে বোলে অকণমান নৈৰ কাষলৈ লৈ যাওঁ ফুৰাই আনোগৈ। আৰু তাতে মাছমৰীয়াই মাছ মাৰি আছিলে, তো মাছো কিনি আনিম বুলি ক'লে, সেইকাৰণে মাছ কিনাৰ লগতে সিহঁতক ফুৰাও হ'ব, সেইটো কাৰণে লৈ গ'ল আৰু সিহঁতক ফূৰ্তি দেখাওঁ। এইফালে সিহঁতে পানীত নামিছে, ভগৱানৰ নাম লৈ লৈছে দেই নামতে। নৈখন বহুত বেছি দও নহয়, ডাঙৰ মানুহ পাৰ হৈ যাব পাৰে, কিন্তু সৰু ল'ৰাৰ কাৰণে ভয়। পানীত নামিবলৈ পাই ফূৰ্তি সিহঁতৰ। সেইটো ভয় খালে। মোবাইলত কৈছে কেইদিনমান হকে দিবা দেই একে সমান চাই যায় ন, দ নহয়। এইবোৰ শ্বুটিং চিনেমা শ্বুটিং নাই, শ্বৰ্ট ফিল্ম শ্বুটিং, ভিডিঅ' শ্বুটিং, গান ভিডিঅ' এইবিলাক। বুঢ়ী দিহিঙৰ পাৰত শ্বুটিং, ইমান ধুনীয়া চিনেৰী। এইফালে গ'লে গাভৰু দলং, গানৰ শ্বুটিং, বিহু গান। ইমান ধুনীয়া বুঢ়ী দিহিঙৰ পৰিৱেশ। এইবিলাক শ্বুটিং চাই আছে দেখা, শ্বুটিঙৰ লগত অহা এজনী আমাৰ বাইদেউ যাওঁ গছ। অৱশেষত সকলোৱে খাই বৈ ধুই পখালি আজৰি হৈ চাফ চিকুণ কৰি এতিয়া অকণমান ফূৰ্তি কৰিছে, নাচিছে বাগিছে। আৰু মই ভিডিঅ' কৰিছোঁ, ভালদৰে ভিডিঅ' কৰিব নাজানো, তথাপিও যিমানখিনি পাৰোঁ কৰিছোঁ। চাপৰ মানুহ এনেকৈয়ে উঠিব ভিডিঅ'ত, স্মৃতি হিচাপে সাঁচি ৰাখিবৰ কাৰণে ভিডিঅ'টো কৰিলোঁ আৰু আপোনালোককো দেখুৱালোঁ। আপোনালোকে চাব আৰু চাই ক'ব মোৰ ভিডিঅ'টো কেনেকুৱা লাগিছে আৰু আমাৰ এনজয়টো কিমান এনজয় হ'ল আপোনালোকে ক'ব। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। জীৱন কচুপাতৰ পানী, সেইবাবে সকলোৱে আনন্দ কৰক আৰু সুস্থ সবল হৈ জীয়াই থাকক।